কাছমাৰী গোলাঘাট জিলাৰ দক্ষিণৰ ফালে পাহাৰৰ ওচৰৰ এখন ঠাই। কাছমাৰীৰে এডোখৰ ঠাইৰ নাম হ'ল ৰজাবাৰী বা ৰজানগৰ। এই ৰজাবাৰীতেই অলপ ঐতিহাসিক সমল দেখা যায়। কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগৰ জৰিয়তে এই ঐতিহাসিক অথবা প্ৰত্নতাত্ত্বিক সমলখিনিক সংৰক্ষণ কৰা হৈছে কাঁটাতাৰ বেৰ দি পেলাই। এই প্ৰত্নতাত্ত্বিক সমলবিলাক সাধাৰণতে কেইটামান স্তম্ভ ইয়াত দেখা পোৱা যায়। এই স্তম্ভবিলাকত আপোনালোকে এই ফটোত দেখিবলৈ পাবই কিছুমান ভাস্কৰ্য ইয়াত দেখা গৈছে। এই ভাস্কৰ্যখিনি ডিমাপুৰৰ যিখিনি কীৰ্তিস্তম্ভ আছে বা কীৰ্তিচিহ্ন আছে তাৰ ভাস্কৰ্যৰ লগত কিছু সাদৃশ্য দেখা যায়। হ'লেও দৈয়াং ধনশিৰি উপত্যকাত যিমানখিনি ভগ্নাৱশেষ দেখা পোৱা গৈছে ইয়াৰ গোটেইখিনিৰ মাজতেই মিল আছে নে নাই এই বিষয়ে অধ্যয়ন কৰাৰ প্ৰয়োজন আছে। এতিয়া কথা হ'ল এই ৰজাবাৰীৰ যিখিনি কীৰ্তিচিহ্ন আছে এইখিনি কেন্দ্ৰীয় চৰকাৰে 1300 বা 1400 শতিকাৰ বুলি সময়টো নিৰূপণ কৰিছে। কিন্তু বিশেষ অধ্যয়নৰ পৰা গম পোৱা যায় যে দৈয়াং ধনশিৰি উপত্যকাত যি 5খন শিলালিপি পোৱা গৈছে সেই শিলালিপিৰ ভিত্তিত কিন্তু এই কীৰ্তিচিহ্নখিনি 5ম 6ষ্ঠ শতিকাৰ বুলি ঠাৱৰ কৰিব পৰা যায়।